নমস্কাৰ মই নিজৰাই আকৌ এবাৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে আজিৰ এই ভিডিঅ'টো মই ইংৰাজীটো বনাইছো যি সকল লোকে ইংৰাজীত চাবলৈ ভাল পায় লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে চাই ল'ব আৰু যি সকল লোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো লগতে বেল আইকনটো ক্লিক কৰিব মোৰ আগন্তুক ভিডিঅ'ছবোৰৰ নটিফিকেশনছ পোৱাৰ বাবে তেন্তে আহক আজিৰ বিষয়টো আৰম্ভ কৰো আজিৰ বিষয়টো হৈছে ট্ৰেইন ইউৰ ব্ৰেইন অৰ্থাৎ আপোনাৰ মগজুক প্ৰশিক্ষণ দিয়ক আমি সকলোৱে জানো যে মগজু হৈছে আমাৰ মানৱ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ ই কাৰ্য আৰু প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে আমাক চিন্তা আৰু অনুভৱ ৰাখিবলৈ অনুমতি দিয়ে আমাক স্মৃতি আৰু অনুভূতি ৰখাত সক্ষম কৰে আজি মই আপোনালোকক কম আমাৰ মগজুক প্ৰশিক্ষণ দিয়াটো কিয় প্ৰয়োজন ইয়াৰ উপৰিও আমাৰ মগজুক কেনেকৈ প্ৰশিক্ষণ দিব লাগে তাৰ বাবে 5টা টিপছ শেয়াৰ কৰিম সেইবাবে ভিডিঅ'টো শেষলৈ চাই থাকিব নিজকে সুধকচোন আপুনি আপোনাৰ শৰীৰৰ অন্য অংগবোৰক দিয়াৰ দৰে মগজুক পৰ্যাপ্ত গুৰুত্ব দিয়েনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিছনালৈ যোৱালৈকে আমি সাধাৰণতে অন্য অংগবোৰৰ বাবে সকলো কাম কৰোঁ যেনে ৰাতিপুৱা খোজ কঢ়া জিমলৈ যোৱা স্বাস্থ্যকৰ খাদ্য খোৱা ধুনীয়া পোছাক পিন্ধা ইত্যাদি আমি নিজকে স্বাস্থ্যৱান আৰু উদ্যমী ৰাখিবলৈ যথেষ্ট যত্ন লওঁ আনহাতে আমি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো অৰ্থাৎ আমাৰ মগজুক অৱহেলা কৰোঁ যি আমাক দৈনন্দিন কামবোৰ কৰি যাবলৈ নিৰ্দেশ দিয়ে এইটো উচিত জানো নিশ্চয় নহয় আমি আমাৰ শৰীৰটোক তৰুণ কৰি ডেকা কৰি ৰাখিবলৈ চেষ্টা কৰো কিন্তু আমি এটা কথা পাহৰি যাওঁ আমি আমাৰ শৰীৰটো কেনেকৈ ডেকা কৰি ৰাখিম যদি আমাৰ মগজুটোৱে বুঢ়া হৈ যায় আৰু এটা আমাৰ ভুল ধাৰণা আছে যে বয়সৰ লগে লগে আমাৰ মগজুৱে কমকৈ কাম কৰা আৰম্ভ কৰে প্ৰকৃততে আমি আমাৰ মগজুৰ ওপৰত কমকৈ কাম কৰা আৰম্ভ কৰো গতিকে শৰীৰৰ লগতে মগজুৰ প্ৰশিক্ষণো অতি গুৰুত্বপূৰ্ণ এতিয়া মই আপোনালোকৰ ওচৰত 5টা টিপছ শেয়াৰ কৰিম আমাৰ মগজুটো তৰুণ কৰি ৰাখিবলৈ আমাৰ শৰীৰৰ দৰে যাতে আমাৰ মগজু ডেকা হৈ থাকে তাৰ বাবে 5টা টিপছ প্ৰথম টিপটো হ'ল এক্সাৰসাইজ অৰ্থাৎ ব্যায়াম মগজুৰ প্ৰশিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিক ব্যায়াম দুয়োটাই গুৰুত্বপূৰ্ণ খোজ কঢ়া দৌৰা সাঁতোৰৰ দৰে এৰবিক ব্যায়াম মস্তিষ্কৰ স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি মানা যায় এই ব্যায়ামবোৰে ব্যক্তি এজনৰ হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে আৰু মগজুক অধিক তেজ পাম্প কৰাত সহায় কৰে আনহাতে মানসিক ব্যায়াম যেনে হাতৰ বা ক্ৰছৱৰ্ড চেষ্টা কৰা ইলেক্ট্ৰনিক গেম খেলা তাছ খেলা শব্দ ভাণ্ডাৰ নিৰ্মাণ আদিয়ে এজন ব্যক্তিৰ জ্ঞানীয় দক্ষতা বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰে সেইবাবে প্ৰতিদিনে মানসিক আৰু শাৰীৰিক ব্যায়াম কৰা অভ্যাস কৰক দ্বিতীয়টো টিপ হ'ল ৰিড সামথিং নিউ এভৰি ডে অৰ্থাৎ প্ৰতিদিনে কিবা নতুন পঢ়ক সাধাৰণতে মানুহে ভাবে যে পঢ়া কেৱল শিক্ষাৰ্থীৰ বাবে স্কুল কলেজ পাৰ হোৱাৰ পিছত স্নাতক বা স্নাতকোত্তৰ সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ বহুতে পঢ়া বন্ধ কৰে কিন্তু ঠিক কথা নহয় এটা সৰু শিশুৰ পৰা এজন বৃদ্ধ ব্যক্তিলৈকে সকলোৱে পঢ়া অভ্যাস গঢ়ি তুলিব লাগে ই মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতি শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে তদুপৰি কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ মতে নিয়মীয়াকৈ পঢ়াই আলজাইমাৰ্ছ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে সেইবাবে প্ৰতিদিনে বাতৰি কাকত নতুন নতুন প্ৰবন্ধ নতুন কিতাপ ইত্যাদি পঢ়ক তৃতীয়টো টিপ ইনকালকেট দ্য হেবিট অফ ৰাইটিং অৰ্থাৎ লিখাৰ অভ্যাস গঢ়ি তোলক লিখনিয়ে আমাৰ মগজুৰ এলেকাবোৰ সক্ৰিয় কৰি এজন ব্যক্তিক স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে সৃজনশীলতা উন্নত কৰে আৰু ব্যক্তি এজনৰ চিন্তা ধাৰণা গম্ভীৰ কৰি আমাৰ মগজুক তীক্ষ্ণ কৰি ৰাখে 24 ঘণ্টাৰ ভিতৰত আমাৰ মনত বহুত চিন্তা বহুত ধাৰণা আহে সেইবাবে নিজৰ বাবে কিছু সময় উলিয়াওক আৰু আপোনাৰ কলমটো কাগজত ৰাখি আপোনাৰ অনুভূতিবোৰ প্ৰকাশ কৰক ই আপোনাক চাপ হ্ৰাস কৰাত সহায় কৰিব মনোভাৱ আৰু মনোযোগ
উন্নত কৰিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে লিখনিয়ে আমাৰ মনৰ বোজা আগৰ তুলনাত পাতল অনুভৱ কৰাত সহায় কৰে। তদুপৰি কিছুমান অধ্যয়ন অনুসৰি বিশেষকৈ ৰাতি শুৱাৰ আগতে যদি আপুনি কাৰোবাৰ প্ৰতি কৃতজ্ঞ হোৱাৰ বিষয়ে লিখে, আপোনাক ভাল টোপনি প্ৰদান কৰাত সহায় কৰে। সেইবাবে প্ৰতিদিনে কিবা লিখাৰ অভ্যাস গঢ়ি তোলক। মোৰ চতুৰ্থ টিপটো হ'ল গেট আউট অফ ইয়ৰ কমফৰ্ট জোন। অৰ্থাৎ আপুনি আপোনাৰ আৰামদায়ক ক্ষেত্ৰখনৰ পৰা বাহিৰ ওলাওক। বিজ্ঞানে নিশ্চিত কৰিছে যে আপুনি যদি আপোনাৰ আৰাম ক্ষেত্ৰখন এৰা নাই, তেন্তে আপুনি একো নতুন শিকি থকা নাই। স্থিৰতাই আমাৰ মগজুৰ শিক্ষণ কেন্দ্ৰবোৰ বন্ধ কৰি ৰাখে। এক আৰামদায়ক ক্ষেত্ৰই আমাক বস্তুবোৰৰ ওপৰত প্ৰশ্ন কৰাত, সমালোচনামূলকভাৱে চিন্তা কৰাত আৰু আমাক সিদ্ধান্ত লোৱাত পৰিহাৰ কৰিবলৈ বাধ্য কৰে। ই আপোনাক আপুনি সক্ষম সকলোবোৰ বস্তু প্ৰাপ্ত কৰাত বাধা দিয়ে। সেইবাবে আৰাম ক্ষেত্ৰখন এৰি কিবা নতুন কৰিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ দৈনন্দিন ৰুটিনত কিবা পৰিৱৰ্তন কৰিব পাৰে। নতুন বাদ্যযন্ত্ৰ এটা বজাবলৈ শিকিব পাৰে, এটা নতুন ভাষা শিকিব পাৰে, বা এখন নতুন পেইণ্টিং চেষ্টা কৰিব পাৰে। যিসকল লোকে ৰান্ধি ভাল পায় তেওঁলোকে এটা নতুন ৰেচিপি চেষ্টা কৰিব পাৰে। সহজ সৰল কামবোৰ আনৰ ওপৰত ভৰসা নকৰাকৈ নিজে কৰিবলৈ চেষ্টা কৰক। প্ৰতিটো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। লাহে লাহে এনেদৰে নিজৰ আৰাম ক্ষেত্ৰখনৰ পৰা ওলাই আহক আৰু নতুন চেষ্টা কৰাৰ অভ্যাস গঢ়ি তোলক। আৰু মোৰ অন্তিম টিপটো হৈছে ট্ৰাই টু ডু সামথিং ডিফাৰেণ্ট ৰিপিটেডলি। অৰ্থাৎ বাৰে বাৰে কিবা নতুন কৰিবলৈ চেষ্টা কৰক। আমাৰ জ্ঞানীয় দক্ষতা গঢ়া আৰু বজাই ৰাখিবলৈ এটা নতুন আৰু প্ৰত্যাহ্বানমূলক কাৰ্যকলাপ অনুশীলন কৰাটো এক উৎকৃষ্ট পদ্ধতি। নিজেই কল্পনা কৰকচোন, নিয়মীয়াকৈ যদি আপোনাক ৰাতিপুৱাৰ আহাৰত, দিনৰ আহাৰত বা ৰাতিৰ আহাৰত একেখন মেনুৱে পৰিৱেশন কৰা হয়, যদিও ই আপোনাৰ প্ৰিয় ব্যঞ্জন, আপুনি আমনি পাব। আমাৰ মস্তিষ্কৰ লগতো, আমাৰ মগজুৰ লগতো ঠিক একে ঘটনাই ঘটে। আমাৰ মগজু নিস্তেজ হৈ পৰে। সেইবাবে গোটেই দিনটো যি কাম কৰে তাকেই কৰক, কেৱল অকণমান বেলেগ ধৰণে কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কৰ্মস্থানত বা বৃত্তিত নতুন ভাৱ ধাৰণা ৰাখক। মগজুক অভিনৱ চিন্তাৰ সৈতে জড়িত ৰাখক। সাধাৰণতে বহুত মানুহৰ পৰা শুনিবলৈ পাওঁ যে তেওঁলোকে কয় যে মোৰ চাকৰিত 5 বছৰৰ অভিজ্ঞতা আছে। কিন্তু একেটা কামকে যদি আপুনি বাৰে বাৰে কৰি আছে, আপোনাৰ প্ৰকৃততে 5 বছৰৰ অভিজ্ঞতা নাই। যাক আপুনি 5 বছৰৰ অভিজ্ঞতা বুলি ভাবি আছে, সেয়া কেৱল 1 বছৰৰ অভিজ্ঞতা, 5 গুণ অধিক পুনৰাবৃত্তি ঘটিছে। সেইবাবে আপোনাৰ কুঠাৰখন নিৰন্তৰ তীক্ষ্ণ কৰাটো অতি প্ৰয়োজনীয়। এয়া আছিল মোৰ 5টা টিপছ আপোনাৰ সকলোৰে মগজুৰ প্ৰশিক্ষণৰ বাবে। মই আশা কৰিছোঁ এই 5টা টিপছ সহায়ক হ'ব বুলি। মাত্ৰ এটা কথা মনত ৰাখিব, আমাৰ মগজুটো ইমান শক্তিশালী যে ই আমাৰ সৰ্বশ্ৰেষ্ঠ বন্ধু বা আটাইতকৈ বেয়া শত্ৰু হ'ব পাৰে। আৰু এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে, আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰোঁ। শেষত মই নেপোলিয়ন হিল ছাৰৰ এটা উল্লেখযোগ্য উদ্ধৃতিৰে আজিৰ ভিডিঅ'টো সামৰিব ওলাইছোঁ। তেওঁ কৈছিল, "More gold has been mined from the thoughts of man than has been taken from the world." অৰ্থাৎ পৃথিৱীৰ পৰা লোৱাতকৈ মানুহৰ চিন্তাৰ পৰা অধিক সোণ খনন কৰা হৈছে। আকৌ এবাৰ কৈছোঁ, পৃথিৱীৰ পৰা লোৱাতকৈ মানুহৰ চিন্তাৰ পৰা অধিক সোণ খনন কৰা হৈছে। কি সুন্দৰ উদ্ধৃতি নহয় বাৰু? ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। মোক আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে। মোৰ পেজৰ নাম হৈছে বি ইনস্পায়াৰ্ড বাই নিজাৰা। আৰু যিসকল লোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এইবোৰ আপোনালোকে নকৰিলেও আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। সকলোৰে আগন্তুক দিনবোৰ, আহি থকা সময়বোৰ শুভ হওক, সুস্বাস্থ্যৰ গৰাকী হওক। Keep spreading love, happiness and positivity everywhere. ধন্যবাদ. Thank you very much.